নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ চেনেল টেক হেল্পলৈ। বন্ধুসকল, হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা ভাল খবৰ আছে। আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলে বিশেষকৈ লকডাউনৰ বাবে এইচএছ ছেকেণ্ড ইয়াৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে অনলাইন ক্লাছ আৰম্ভ কৰিছে। অনলাইন ক্লাছটো পাবলৈ আপোনালোকে কি কৰিব লাগিব জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথমে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব আৰু ওপেন কৰি তাত চাৰ্চ কৰিব ahsec.nic.in। তাত টাইপ কৰি আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। তাতে কিছুমান অপশ্যন আছে, যিটো প্ৰথম অপশ্যন নটিফিকেশ্যন অনলাইন ক্লাছেছ, সেইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এটা PDF ফাইল ডাউনলোড হ'ব। আপোনালোকে সেইটো ডাউনলোড কৰি ওপেন কৰিব। ওপেন কৰাৰ পিছত আপোনালোকে ইয়াত দেখা পাইছে কিছুমান টাইম টেবুল আছে আৰু এটা ইউটিউব চেনেলৰ লিংক আছে। সেইটোতে আপোনালোকে সকলো ছেকেণ্ড ইয়াৰৰ অনলাইন ক্লাছ পাই যাব। এই লিংকটো মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব। আৰু দেখা পাইছে এইখিনি যিখিনি টাইম টেবুল আপোনালোকে ইয়াতে দিয়া আছে। যিটো মনডে আছে মেথছ, ফিজিক্স, কেমেষ্ট্ৰি, ইংলিছ, যিটো টুইচডে আছে বিজনেছ ষ্টাডিজ, ইকনমিক্স। ইয়াতে আপোনালোকে সকলো ছাবজেক্ট পাই যাব, আৰ্টছ, কমাৰ্চ, ছায়েন্স। আৰু AHSCৰ এটা হোৱাটছএপ নাম্বাৰো দিয়া আছে, সেইটোত আপোনালোকে সম্পূৰ্ণ ডিটেইলছ পাই যাব। আৰু আপোনালোকক মই ইউটিউবটো ওপেন কৰি দেখাই দিছোঁ। চেনেলটোৰ লিংক মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত পাই যাব, যিটোৰ নাম হৈছে ইডুইট। এইটো আপোনালোকে দেখা পাইছে বিভিন্ন অভিজ্ঞ শিক্ষকে আপোনালোকৰ ক্লাছ ল'ব। ইয়াত ছায়েন্স, কমাৰ্চ, আৰ্টছ সকলো পাই যাব। এই ভিডিঅ'টো এইচএছ ছেকেণ্ড ইয়াৰৰ সকলো ছাত্ৰ-ছাত্ৰীলৈ আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই অনলাইন ক্লাছ ল'ব পাৰে। আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিটো কাষত থকা বেল আইকন সেইটো ক্লিক কৰি অল কৰি দিবলৈ